আপুনি যথেষ্ট কষ্ট কৰে, আপোনাৰ ভাল ইনকামো হয়, মাহটোত ব্যৱসায়ে হওক বা চাকৰিয়ে হওক, যিকোনো প্ৰকাৰে আপোনাৰ ভাল ইনকাম হয়, হাতলৈ পইচা আহে। কিন্তু কি হয়, মাহৰ শেষত আপোনাৰ হাতত পইচা একেবাৰে নাথাকে, হাত খালী হৈ যায়। আপোনাৰ জমা বুলি ক'বলৈ গ'লে একোৱেই নাই। যদি এনেকুৱা আপোনাৰ লগত হৈছে, তেতিয়া আপোনাৰ বাবে লৈ আহিছোঁ আজি এই বুক চামাৰিটো। এই কিতাপৰ সাৰাংশটো আপোনাৰ বাবে। ধনী হ'বলৈ ভাগ্যৰ প্ৰয়োজন নাই, প্ৰয়োজন আছে সঠিক পইচাৰ নিয়ম জানিব লাগিব। 2000 বছৰ পুৰণি বেবিলন নামৰ এখন ধনী চহৰৰ কিছুমান পইচাৰ নিয়ম, যিবিলাক নিয়ম সেই চহৰখনৰ ধনী ব্যক্তিসকলে ধনী হ'বলৈ ব্যৱহাৰ কৰিছিল। সেই নিয়মবিলাকৰ বিষয়ে আজি আপোনাক জনাম। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোক সকলোকে পুথিঘৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনাৰ বাবে পইচাৰ ওপৰত লিখা বিশ্বৰ প্ৰথমখন কিতাপ দ্য ৰিচেষ্ট মেন ইন বেবিলন। এই কিতাপখনৰ লেখকজনৰ নামটো হৈছে জৰ্জ এছ ক্লেছন। কিতাপখনত লেখকে সহজভাৱে গল্পৰ জৰিয়তে বৰ্ণনা কৰিছে পইচাৰ কিছুমান নিয়মৰ বিষয়ে। পইচাৰ মূল 7টা নিয়মৰ কথা এই কিতাপখনত উল্লেখ আছে। মূল চৰিত্ৰত আৰ্কাট নামৰ এজন বেবিলিয়নৰ ধনী মানুহক লোৱা হৈছে। তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আমি কেনেকৈ টকা জমা কৰিব লাগে, কেনেকৈ বুদ্ধিমানভাৱে খৰচ কৰিব লাগে, পইচাক কেনেকৈ আমি পইচাৰ পৰা বৃদ্ধি কৰিব পাৰোঁ, ইনভেষ্ট কৰিব পাৰোঁ, তাৰ বিষয়ে আমি কিতাপখনত শিকিবলৈ পাম। আহক কিতাপখনৰ আৰম্ভ কৰোঁ। প্ৰাচীন বেবিলিয়ন নগৰৰ ধন সম্পত্তি আৰু ধনী মানুহৰে ভৰপূৰ এখন চহৰ। সেই চহৰতে বাস কৰিছিল বঞ্চিৰ নামৰ এজন ব্যক্তিয়ে। তেওঁৰ কাম আছিল ৰথ নিৰ্মাণ কৰা। ৰজা মহাৰাজাৰ কাৰণে তেওঁ ধুনীয়া ধুনীয়া ৰথ নিৰ্মাণ কৰিছিল। এদিন তেওঁ নিজৰ কাৰখানাত বহি তেওঁৰ জীৱনটোৰ কথা নিজে ভাবি আছিল। তেওঁ দেখিছিল তেওঁৰ চাৰিওপাশে থকা ডাঙৰ ডাঙৰ অট্টালিকাবিলাক। তেওঁ দেখিছিল ধনী মানুহবিলাকে ব্যৱহাৰ কৰা ধুনীয়া ধুনীয়া সুসজ্জিত ৰথবিলাক, আৰু আনফালে নিজৰ সাধাৰণ ঘৰটো। তেওঁৰ নিচিনাই বেবিলিয়ন চহৰত থকা আৰু বহুত মানুহৰ সেই সাধাৰণ ঘৰ আছিল। বঞ্চিৰে ইমান গভীৰভাৱে কামবিলাক বা কথাবিলাক ভাবি আছিল যে তেওঁ ওচৰে পাজৰে কি হৈছিল গমেই পোৱা নাছিল। সেই সময়তে তেওঁৰ ওচৰলৈ আহিছিল তেওঁৰ এজন বন্ধু কবিৰ। কবিৰক দেখি পেলাই তেওঁ উচপ খাই উঠিছিল আৰু তেওঁ কবিৰক কৈছিল যে ইমান কষ্ট কৰাৰ পিছতো তেওঁৰ হাতত কিয় এটকাও পইচা নাথাকে। তেওঁলোকক মানুহে এজন ভাল ব্যৱসায়ী বুলি ভাল গম পায়, কিন্তু তেওঁলোকৰ হাতলৈ ভাল পইচাও আহে, কিন্তু তেওঁলোকৰ হাতত কেতিয়াও পইচা জমা নাথাকে। মাহৰ শেষত তেওঁলোকৰ হাতটো সদায় খালী হৈ যায়। বঞ্চিৰৰ এই কথাখিনি শুনি বন্ধু কবিৰে বঞ্চিৰক কৈছিল যে বন্ধু, আজি তুমি মোক এনেকুৱা কিছুমান কথা ক'লা যিখিনি কথা মই কেতিয়াও ভবা নাছিলোঁ। ইমান দিনে মই এইবিলাক কথা ভবাই নাছিলোঁ। উঠাৰ পৰা শোৱালৈকে মই মোৰ কামতেই লাগি থাকোঁ। সদায় ভাবোঁ ভগৱানে মোৰ কামবিলাক দেখিব আৰু মোৰ ওচৰত ধন সম্পত্তি ভৰপূৰ কৰি দিব, কিন্তু এনেকুৱা কেতিয়াও নহ'ব। আৰু কিয় আমি ইমান উপাৰ্জন কৰাৰ পিছতো আমি নিজৰ মতে জীৱনটো জীয়াই থাকিব নোৱাৰোঁ? কিয় মাহৰ শেষলৈকে আমাৰ হাতত খালী হৈ যায়? তেতিয়া সেই দুইজন বন্ধুৱে এইবিলাক কথা আলোচনা কৰি থাকোঁতে তেওঁলোকৰ মনলৈ এজন বন্ধুৰ কথা আহিছিল। সেইজন হৈছে আৰ্কাট। আৰ্কাট হৈছে বেবিলিয়ন চহৰৰ এজন ধনী ব্যক্তি, আৰু আৰ্কাট তেওঁলোকৰ সৰুকালৰ বন্ধু আছিল। তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে আৰ্কাটৰ ওচৰলৈ যাব আৰু আৰ্কাটৰ পৰা কেনেকৈনো ধনী হ'ব পাৰি সেই নিয়মসমূহৰ বিষয়ে শিকিব। আৰ্কাটেনো কি জানে যিবিলাক কথা সাধাৰণ মানুহে বা তেওঁলোকে নাজানে। দুই বন্ধুৰ সিদ্ধান্ত মতেই তেওঁলোকে এদিন আৰ্কাটৰ ওচৰলৈ গ'ল। প্ৰাচীন বেবিলিয়নৰ সকলোতকৈ ধনৱানী আছিল আৰ্কাট। ধন সম্পত্তিৰ লগতে তেওঁ আছিল এজন উদাৰ স্বভাৱৰ লোক। আনক বিপদৰ সময়ত সহায় কৰাটো তেওঁৰ এটা ডাঙৰ গুণ আছিল। নিজৰ পৰিয়ালৰ কাৰণে উদাৰ মনৰ ব্যক্তি। সেই আৰ্কাটকে বঞ্চিৰ আৰু কবিৰে লগ কৰিছিল আৰু লগ কৰি কৈছিল যে এটা সময়ত আমি তিনিওজন একেই বন্ধু আছিলোঁ, কিন্তু এতিয়া তুমি বেবিলিয়নৰ সকলোতকৈ ধনী মানুহ। গতিকে আমি তোমাৰ পৰা তুমি যিখিনি নিয়ম জানা সেইখিনি আমি তোমাৰ পৰা শিকিবলৈ আহিছোঁ। কাৰণ আমি ৰাতিপুৱাৰ পৰা শোৱালৈকে সদায় কষ্ট কৰোঁ, কিন্তু আমাৰ মাহৰ শেষত আমাৰ সদায় হাত খালী হৈ থাকে। গতিকে তুমি আমাক পইচাৰ সেইখিনি নিয়মৰ কথা কোৱা, যিখিনি নিয়ম তুমি ব্যৱহাৰ কৰি জীৱনত সফল হৈছা। তেতিয়া আৰ্কাটে তেওঁলোকক এনেকুৱা কিছুমান নিয়মৰ কথা ক'লে যিখিনি নিয়ম ব্যৱহাৰ কৰি মানুহে ধন সম্পত্তি বৃদ্ধি কৰিব পাৰে। পৃথিৱীত সকলো মানুহেই ধনী হ'ব পাৰে,
সকলো মানুহৰে ধনী হোৱাৰ অধিকাৰ থাকে আৰু সেই ধনী হোৱাত সহায় কৰে প্ৰধানকৈ দুটা বস্তুৱে। সেই বস্তু দুটা হৈছে প্ৰথম হৈছে সময় আৰু 2 নম্বৰটো হৈছে অধ্যয়ন। সময় হৈছে সকলোৰে বাবে সমান, ধনীসকলৰ বাবেও 24 ঘণ্টা আৰু দুখীয়াসকলৰ বাবেও 24 ঘণ্টা। গতিকে আপোনাৰ এই 24 ঘণ্টা সময়টো আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। 2 নম্বৰটো হৈছে অধ্যয়ন। অধ্যয়নে আমাক কিছুমান এনেকুৱা কথা শিকাব যি জীৱনত আমাক উন্নতিত সহায় কৰিব। গতিকে আপুনি সদায় শিকাৰ মনোভাৱ এটা লৈ আগবাঢ়ি যাওক। তাৰ পাছত আৰ্কাডে তেওঁলোকক জীৱনৰ বা পইচাৰ ধনী হোৱাৰ এনেকুৱা 7টা নিয়মৰ কথা ক'লে যিখিনি ব্যৱহাৰ কৰি বেবিলিয়ন চহৰৰ ধনী ব্যক্তিসকল ধনী হৈছিল। সেই নিয়মৰ ভিতৰত আমি জানো আহক প্ৰথমটো নিয়মৰ কথা। প্ৰথমটো নিয়ম হৈছে আপুনি আপোনাৰ ইনকামৰ এটা ভাগ নিজক সদায় পে' কৰক। আপুনি আপোনাৰ ইনকামৰ 10% আপুনি নিজলৈ ৰাখক। ইয়াতে আপুনি এটা প্ৰশ্ন কৰিব যে আপুনিতো ইনকাম কৰা গোটেইখিনি আপোনাৰ নিজৰেই, কিন্তু সেইটো ভুল। আপুনি যেনেকৈ ৰেষ্টুৰেণ্ট এখনত খাবলৈ যায় তাত বিল পে' কৰে, আপুনি মাহেকত আপোনাৰ চুলি দাড়ি কটা চেলুনখনতো পইচা দিয়ে, কিন্তু আপুনি পইচা নিদিয়ে কাক গম পায়নে? আপোনাৰ নিজক। গতিকে আপুনি সদায় আপুনি ইনকাম কৰাৰ 10% আপুনি আপোনাৰ নিজক দিবলৈ আৰম্ভ কৰক আৰু সেইটো পইচা আপুনি কেতিয়াও খৰচ নকৰিব। আপুনি আপোনাৰ ইনকামৰ 10% যেতিয়া আপোনাক দিবলৈ ল'ব, বাকী 90%ৰে আপুনি মাহটো চলিবলৈ আৰম্ভ কৰক। উদাহৰণস্বৰূপে আপুনি যদি সদায় এটা বাকচত 10টা কণী ভৰাই ৰাতিপুৱা আৰু গধূলি যদি তাৰ পৰা 9টাহে উলিয়ায়, তেতিয়া আপোনাৰ কি হ'ব ভাবকচোন এবাৰ। এদিন সেই বাকচটো সম্পূৰ্ণ হ'ব, কাৰণ সদায় যিমান উলিয়ায় তাতকৈ বেছি আপুনি ভৰাবহে। গতিকে পইচাৰ লগতো একেই নিয়ম। আপুনি আপোনাৰ আমদানিৰ 90% খৰচ কৰি যেতিয়া 10% বচাই ৰাখিব, আপোনাৰ জমাপুঞ্জী বৃদ্ধি হ'ব। 2 নম্বৰটো হৈছে নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ইনকাম বঢ়াৰ লগে লগে আপোনাৰ খৰচ বৃদ্ধি হয়, এইটো 100%ই সঁচা কথা। যদি আমি খৰচক নিয়ন্ত্ৰণ নকৰোঁ তেতিয়া আমাৰ ইনকাম বাঢ়িলেও একো লাভ নহ'ব। আপুনি এটা কথা সদায় মনত ৰাখিব, জৰুৰী আৰু ইচ্ছা, ৱান্টছ আৰু নিডছ, এই দুটা বস্তু আমাৰ বাবে বহুত প্ৰয়োজন। আপুনি আপোনাৰ ইচ্ছাতকৈ সদায় জৰুৰীটোহে বেছি গুৰুত্ব দিব। আমাৰ আমদানিতকৈ ইচ্ছা বেছি হয় সদায়, ইচ্ছা কেতিয়াও শেষ নহয়। গতিকে নিজৰ ওপৰত দৃষ্টি ৰাখক আৰু নিজৰ ইচ্ছাৰ ওপৰত কণ্ট্ৰল ৰাখক। আপুনি এনেকুৱা কিবা খৰচ কৰিছে নেকি যিটো আপোনাৰ বাবে জৰুৰী নহয়, সেইটোৰ ওপৰত আপুনি সদায় ধ্যান দিব। 3 নম্বৰটো হৈছে আপোনাৰ জমাখিনি বৃদ্ধি কৰিবলৈ শিকক। যেতিয়াই আপুনি আপোনাৰ 10% জমা ৰাখিবলৈ আৰম্ভ কৰিব, আপোনাৰ জমাপুঞ্জী বৃদ্ধি পাব আৰু এতিয়া এইখিনি আপুনি য'তে ত'তে খৰচ নকৰি সেইখিনি আপুনি ইনভেষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ ইনকাম বৃদ্ধি হ'ব। সেইটোকে কয় পইচাৰ বাবে কাম কৰা। 4 নম্বৰটো হৈছে আপোনাৰ জমাখিনি বা আপোনাৰ সম্পত্তিক কেতিয়াও লোকচানৰ ফালে ঠেলি নিদিব। সদায় আপোনাৰ জমাখিনি বা সম্পত্তিক লোকচানৰ পৰা বচাই ৰাখক। আনক দেখি বা লগৰজনে কৰিছে বুলি এনেকুৱা জেগাত ইনভেষ্ট নকৰিব যিটোৰ বিষয়ে আপুনি অভিজ্ঞ নহয়। এনেকুৱা কিছুমান ব্যক্তিৰ আপুনি উপদেশ ল'ব যিসকলে সেই ইনভেষ্টটোৰ ওপৰত জ্ঞান থাকে। 5 নম্বৰটো হৈছে নিজৰ ইনকামক বা ঘৰৰ কাৰণে ব্যৱহাৰ কৰক। পৰিয়ালৰ কথা চিন্তা কৰক, পৰিয়ালৰ সহায় হোৱাকৈ ব্যৱস্থা কৰক। আপুনি নাথাকিলেও যাতে ঘৰখন ধুনীয়াকৈ চলি থাকে বা ঘৰখনৰ সকলো সুবিধা হয় তাৰ ব্যৱস্থা কৰক। ডেকা বয়সতে এনেকুৱা কিছুমান কাম কৰক যাতে আপুনি বৃদ্ধ বয়সত একো নকৰিলেও তাৰ পৰা আমদানি হৈ থাকে। 6 নম্বৰটো হৈছে আপোনাৰ আমদানি নিশ্চিত কৰক, ভৱিষ্যতৰ কথা চিন্তা কৰক। উদাহৰণস্বৰূপে আপোনাৰ সম্পত্তি যদি আছে আপুনি ভাড়া দিব পাৰে, আপোনাৰ ওচৰত যদি মাটি আছে আনক আপুনি দি সেইখিনিৰ পৰা ভাড়া লাভ কৰিব পাৰে। নিজৰ বিজনেছ এনেকুৱা কৰক যাতে আপুনি নাথাকিলেও সেইখিনি চলি থাকে। এইখিনি এটাও যদি আপোনাৰ ওচৰত নাই তেতিয়াহ'লে আজিৰ পৰাই এইখিনি কৰা আৰম্ভ কৰক। ধনৰ প্ৰধান কাম ধনী হোৱাই নহয়, নিজৰ পৰিয়ালক বা প্ৰিয়জনক সুৰক্ষা দিয়াহে। 7 নম্বৰটো হৈছে নিজৰ ইনকাম দুগুণ কৰাৰ কথা ভাবক। সদায় পইচা গ্ৰ'থ হোৱাৰ বা আপোনাৰ নিজৰ উন্নতি হোৱাৰ কামত আপুনি লাগি থাকক। আগৰ পৰাই আপুনি যদি যিখিনি কাম কৰি আহিছে তেতিয়াহ'লে সদায় আপুনি সেইখিনিয়ে পাব যিখিনি আপুনি আগৰ পৰা কৰি আহিছে। গতিকে সদায় নতুন কিবা শিকিবলৈ আপুনি আপোনাৰ নিজক উন্নতি কৰিবলৈ চেষ্টা কৰক। সকলোতকৈ আপুনি এটা কথা মনত ৰাখিব, আপুনি বহুত কাম কৰাতকৈ আপুনি যিকোনো এটা কাম কৰাত ভাল হওক। সদায় নিজৰ ওপৰত ইনভেষ্ট কৰক।
এই 7টা নিয়মেই হৈছে বেবিলিয়ন চহৰৰ ধনী ব্যক্তিসকলে নিজৰ লগত প্ৰয়োগ কৰা নিয়ম। বন্ধুসকল, আপুনি যদি আজিলৈকে পইচাৰ ক্ষেত্ৰত এইকেইটা নিয়ম ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে আজিৰ পৰা আপোনাৰ জীৱনত এইকেইটা প্ৰয়োগ কৰক। সদায় কেইটামান কথা মনত ৰাখিব। সদায় ভাগ্য নহয়, কৰ্মৰ ওপৰতহে বিশ্বাস ৰাখক। আপুনি অতি পটককৈ ধনী হোৱাৰ কথা চিন্তা নকৰিব, কাৰণ পটককৈ ধনী হোৱা যেতিয়া পইচাই আপোনাৰ জীৱনত সুখ আৰু আনন্দ দিব নোৱাৰে। আপুনি সদায় নিজৰ অপৰচুনিটিক আদৰণি জনাওক, সদায় নিজৰ কৰ্ম কৰিবলৈ লওক। যিমান পাৰে সিমান কিবা নহয় কিবা কামত ব্যস্ত থাকিব। ধন সম্পত্তি সেইজন মানুহৰ ওচৰতে সুৰক্ষিত হৈ থাকে যি অভিজ্ঞজনৰ পৰামৰ্শমতে ইয়াক ইনভেষ্ট কৰে। ধন সম্পত্তি সেইজনৰ ওচৰত নাইকিয়া হয় যি একো নজনাকৈ নকৰিবলগীয়া ক'ৰবাত ইনভেষ্ট কৰে। গতিকে ধন সম্পত্তি আপুনি কম সময়ৰ ভিতৰতে ডাবল পোৱাৰ বা দুগুণ হোৱাৰ আশাত য'তে ত'তে ইনভেষ্ট নকৰিব। সদায় নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ ৰাখক। কিবা নহয় কিবা শিকাৰ মানসিকতালৈ আগবাঢ়ক। জীৱনত বিফলতা আহিব পাৰে, আপুনি পৰি যাব পাৰে, কিন্তু দুগুণ উৎসাহেৰে আকৌ উঠিবলৈ চেষ্টা কৰক। এদিন দেখিব আপুনি সফল হ'বই। ভাগ্যও সেইখন দৰ্জাৰ ওচৰলৈ প্ৰথমতে যায় যিখন দৰ্জাত আগৰ পৰাই কষ্ট আৰু দুখ উপলব্ধ হৈ থাকে। বন্ধুসকল, এইখিনিয়ে কিতাপখনত উল্লেখ কৰা টকা পইচাৰ নিয়ম, যিবিলাক নিয়ম প্ৰাচীন চহৰ বেবিলিয়নৰ মানুহে নিজৰ লগত প্ৰয়োগ কৰিছিল। এটা কথা সদায় মনত ৰাখিব, প্ৰচুৰতাৰ আঁৰত পইচা নহয়, আপোনাৰ চিন্তাধাৰাহে, আপোনাৰ মানসিকতা। নিজৰ ভুলৰ পৰা সদায় শিকক। আপুনি যদি বিচাৰে পইচা অহাৰ লগতে জমা হোৱা আৰু বৃদ্ধি হোৱা, তেতিয়া এই 7টা নিয়ম নিজৰ জীৱনত আজিৰ পৰা প্ৰয়োগ কৰক। প্ৰতি মাহতে নিজৰ ইনকামৰ পৰা এটা অংশ জমা কৰক। অভিজ্ঞজনৰ পৰা উপদেশ লৈ ইনভেষ্ট কৰক। তাতোতকৈ জৰুৰী, সদায় শিকি থাকক। নিজক উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা সকলোখিনি কৰি যাওক। পইচা সেইজনৰ ওচৰলৈ সদায় যাব বিচাৰে যি ইয়াক চলাব জানে, মেনেজ কৰিব পাৰে। পইচা সেইজনৰ ওচৰলৈ যাব নিবিচাৰে যি পইচাক ৰাখি থয়, জমা কৰি থয়। যদি আপুনি আমাৰ এই বুক চামৰিটো ভাল লাগিছে, আমাৰ এই কিতাপৰ সাৰাংশটো আপোনাৰ যদি ভাল লাগিছে, তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, এটা লাইক কৰিব আৰু আপোনাৰ বহুমূলীয়া কমেণ্টটো আমালৈ জনাব। আপোনাৰ উপদেশ আৰু সঁহাৰি আমাক এনেকুৱা আৰু ভাল ধুনীয়া ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব। গতিকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।